মাহী ঘৰলৈ বুলি গৈ আছোঁ। মাহী ঘৰত আছে ঘৰ লোৱা নাম, সেয়ে মই একেবাৰে ডাইৰেক্ট নকছাৰিলৈ বুলি ওলাইছোঁ, দেখিছেনে? আৰু মাহঁতক তিতাবৰতে লগ কৰি লৈছোঁ আৰু মই আহি পাই গ'লোহি। আৰু মাহঁত অকণমান দেৰিয়ে কৰিলে দেই, মই বহুত দেৰি বহিলোঁ, তাৰপিছতহে পাইছেহি। হেল্ল' এভৰিৱান, মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন মিনি ব্লগ দিয়া নাই, সেয়ে ভাবিলোঁ আজি ধুনীয়া ব্লগ এটা আপোনালোকলৈ আগবঢ়াই দিওঁ। তিতাবৰতে আকৌ অলপমান বজাৰো আছিলে, সেয়ে বাহঁতে বজাৰ কৰি লৈছে ধুনীয়াকৈ, আৰু আমি কিজনী গাড়ীতে বহি আছোঁ। আৰু এয়া পোৱালীকেইটাও দেখিছেনে, উৎপাত কৰি আছে আৰু ইটো লাগে সিটো লাগে। তাৰপিছতে আকৌ ধুনীয়াকৈ এয়া মই চিপছ আনিলোঁ, লগতে এয়া টিংকু চুপাৰিও লৈ লৈছোঁ, দেখিছেনে? পোৱালীকেইটা আকৌ ৰাস্তাত খাওঁ খাওঁ কৰিব যে চিপছ, সেইকাৰণে ধুনীয়াকৈ লৈ লৈছোঁ। আৰু আমাৰ কুঁহিয়ে আকৌ এয়া কি লৈছে দেখিছেনে? চকু বোলে জেলি মৰ্টন, আৰু এয়া ধুনীয়াকৈ তাই লৈ ল'লে চকু এটা। আৰু এইফালে মা আকৌ চিপছ খোৱাত লাগিলে, দেখিছেনে? মাহে আগবাঢ়িলে আৰু আমি ধুনীয়াকৈ পাই গ'লোঁ সেয়া মাহী ঘৰ। আমাৰ যিহেতু মাহী দুজনী ঘৰ একে ওচৰতে, সেয়ে প্ৰথমে ডাঙৰ মাহী ঘৰতে সোমালোঁ। আৰু এইটো হৈছে আমাৰ ভাইটিটো, মাহী ল'ৰাটো। আৰু মই তাতে গৈ পেলানি কাপোৰ সলাই ল'লোঁ, চাদৰ মেখেলা এযোৰ পিন্ধি ল'লোঁ, যিহেতু নাম পাতিছিলে সেইকাৰণে আকৌ নামত চাদৰ মেখেলা পিন্ধিলেহে ভাল লাগে, সেয়ে মই পিন্ধি ল'লোঁ। আৰু এয়া মাহী ঘৰলৈ বুলিও আহি গ'লোঁ, দেখিছেনে? সিহঁতৰ নতুন ঘৰটো অকণমান দেখালোঁ, মই ভালদৰে ভিডিঅ' নকৰিলোৱে। আহি আকৌ এয়া প্ৰসাদো দিলে, নাম ভাঙিলেই, আৰু আমি ধুনীয়াকৈ প্ৰসাদ খাই ল'লোঁ, লগতে আকৌ চাহো খালোঁ দেই। সেয়া এইফালে আকৌ মাহঁতি লাগিলেহি পাকঘৰত, এয়া অকণমান সহায় কৰি দিছে, আৰু দৈ আৰু ৰসগোল্লা এয়া বাতিত ধুনীয়াকৈ ভৰাই দিছিলে। তাৰপিছতে আকৌ আমি অকণমান ফটো মাৰিবলৈ আহিলোঁ ওপৰলৈ, ফটো তুলিলোঁ, তাৰপিছতে ভিডিঅ' অলপমানো কৰিলোঁ, আৰু সেয়া ৰিলচো বনাই আছে, দেখিছেনে এখেতে? আৰু ধুনীয়াকৈ এয়া ভকতসকলক বিদায়ো দি ল'লে। নাম ভঙাৰ পিছতে মহা আৰু মাহী দুয়োটাই ভকত বিদায় দি ল'লে। আৰু এইফালে বাহঁতো যাবলৈ ওলালে, আৰু এয়া হৈছে আমাৰ সৰু মাহী, এই মাহী ঘৰৰে ঘৰ লোৱা আছিলে। আৰু আমি আকৌ এয়া বহি লৈছোঁ অলপমান, আকৌ পোৱালীকেইটা একদম উৎপাত, দেখিছেনে? ডিজে লগাই পেলানি এয়া নাচি আছে, উৎপাতৰ মানে শেষে নাই আৰু, দেখিছেনে? পৰি ধৰি হ'লেও মানে এইবিলাক উৎপাত কৰিবই। তাৰপিছতে আকৌ এয়া পিছদিনাখনৰ ভিডিঅ', ৰাতি ভিডিঅ' কৰা নহ'ল। আৰু এফালে আমি মায়ে মই থাকিলোঁ, আৰু ৰাতিপুৱাই আকৌ আমি গোটেইকেইটাই দেখিছেনে চাওমিন খোৱাত লাগিছোঁ। তাৰপিছতে আকৌ আমি বোলো কিবা এটা খেলোঁ, ভাল লাগিব, সৰুতে যিহেতু গোটেইখিনি লগ হ'লে গৰম বন্ধ বা ঠাণ্ডা বন্ধ তেনেদৰে খেলা হয়, কিন্তু এতিয়া ডাঙৰ হোৱাৰ পৰা প্ৰায় লগ নাপাওঁৱেই গোটেইখিনি, সেয়ে এবাৰ লগ পাইছিলোঁ গোটেইখিনিয়ে, এনেই অকণমান ধেমালি কৰিলোঁ আৰু দেই, খেলিলোঁ। তাৰপিছতে খাই বৈ ঘৰলৈ বুলি ওলালোঁ। আৰু এয়া আহোঁতে আকৌ পুঠাৰ ঘৰতো অলপমান সোমাই আহিলোঁ। পুঠা বাৰু গৈছিলে মাহী ঘৰলৈ, আৰু মাহী ঘৰতে যিহেতু থাকিলোঁ সেইকাৰণে পুঠা ঘৰলৈ যোৱা নহ'লে, সেয়ে অহা দিনাখনে অকণমান সোমাই আহিলোঁ। আৰু পুঠাহঁতৰ পৰিৱেশটো ইমান ধুনীয়া হৈ আছে, দেখিছেনে? ইমান